নতুন বছৰত অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী তিনিটা জৰুৰী খবৰ হয়। এতিয়াৰ পৰা 1250 টকা নহয়, একেলগে পাব 8,000কৈ টকা বেংক একাউণ্টত। কি কৰিব লাগিব 8,000 টকা পাবলৈ? জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি শেষলৈকে চাওক। হয়, লৈ আহিছোঁ এই মুহূৰ্তত ব্ৰেকিং নিউজ। ৰাজ্যৰ 40 লাখ মহিলাৰ বাবে আহি গৈছে ভাল খবৰ। 1250 টকা নহয়, লাভ কৰিব 8,000কৈ টকা। এই মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ। কি কৰিব লাগিব সবিশেষ জানি লওক। অৰুণোদয় লাভ কৰা প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে আহি গৈছে উপহাৰ। এই লাখ লাখ মহিলালৈ 8,000 উপহাৰ দিব বিহু বুলি। হয়, এইবাৰ আপুনি লাভ নকৰে 1250 টকা। এতিয়াৰ পৰা প্ৰতিগৰাকী হিতাধিকাৰীয়ে একেলগে পাব 8,000কৈ টকা। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰা লাভ কৰিব এই ধন। হয়, বহাগ বিহুৰ পূৰ্বে লাভ কৰিব ৰাজ্যৰ 40 লাখ মহিলাই এই অৰুণোদয় ধন। হয়, বহাগ বিহুৰ উপলক্ষে ৰাজ্যৰ লাখ লাখ মহিলাক একেলগে 8,000কৈ উপহাৰ দিব, এই ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গৈছে ভাল খবৰ। হয়, এতিয়াৰ পৰা আপুনি 1250 টকা নহয়, একেলগে লাভ কৰিব 8,000কৈ টকা।